হাই ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় সকলো ভাল আৰু মোৰো ভাল। আৰু আজি আমাৰ ওচৰতে এখন বিয়া আছে, তো বিয়াত ভিডিঅ' কিয়নো নবনাওঁ, তো বনাম হয়নে নহয়, আপোনালোককো দেখুৱাব লাগিব। তো এতিয়া বিয়াত যাম আৰু ওলাইছোঁ। মেকআপ কৰা হৈ গ'ল আৰু এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ আৰু মায়ে পিনে শুই আছে, তো পিছত দেখুৱাম মাকো। তো এয়া মায়ে যোৰ তো বিয়াখন দেখিয়ে বহুত ধুনীয়া যেন লাগিছে আৰু যাই কিমান মজা লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই কিমান ভাল পাব। তো ভিডিঅ'টো সেইকাৰণে চাই থাকক। তো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, অনুৰোধ থাকিল, আৰু শ্বেয়াৰ কৰিব। বিয়াৰ ভিডিঅ'টো অলৱেজ চাব লাগিব আৰু এনজয় কৰিব লাগিব। मिला हूँ अब जो तुमसे, दिल को मेरे कसम से सुकून मिला, सुकून मिला। তো বুন্দিয়া ভুজিয়াও আহিছে, শীতে কাৰ ফটো উঠিলোঁ, ইমান ভাল লাগিছে। তো এয়া বুন্দিয়া বা বুন্দিয়া বা মোৰ এটা চেনেল আছে, পূজা ব্লগ ধুনীয়া চেনেল, সকলোৱে চাবি। আৰু আজি ইয়াত ধুনীয়াকৈ ইয়াতে আহি লগ পালোঁ। মই আইচক্ৰীম খাই আছোঁ, এই ঠাণ্ডাৰ কাৰণে বেছি কথা ক'ব পৰা নাই। থেংক ইউ। किसी और